জীৱনত ঠগিলে হয়তো বিশ্বাস নাইকিয়া হৈ যায়, কিন্তু শিকিব পাৰি বহুত কিবা কিবি। সকলো কষ্টৰ অনুভূতি একে নহয়। কিছুমান কষ্টই বহুত আঘাত দিয়ে, আকৌ কিছুমান কষ্টই মানুহক সলনি কৰি দিয়ে। পৃথিৱীত কিছুমান মানুহ সম্ভৱতঃ কষ্ট পাবলৈ জন্ম হয়। টকা পইচাৰ কষ্ট নহয়, মানসিকভাৱে যি কষ্ট পায়। ধৈৰ্য ধৰা আৰু মনক শান্ত কৰা। মনত ৰাখিবা, সময় সকলো সময়ত একে অৱস্থাতে নাথাকে। বেয়া সময় পাৰ হৈ ভাল সময় আহিবই এদিন। চৰিত্ৰ আৰু আইনা দুয়োটাই পৰিষ্কাৰ কৰি ৰাখক, নিজকে বহুত সুন্দৰ দেখিব। শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু শিক্ষিত বিবেকৰ বহু অভাৱ। কিছুমান সম্পৰ্কৰ বিশেষ কোনো কাম নাথাকে, কিন্তু সেই সম্পৰ্কবোৰ গম নোপোৱাকৈ আত্মাৰ সৈতে মিলি যায়। আমাৰ জীৱনটো এটা এনেকুৱা পৰ্যায় য'ত খং কৰিলে কোনেও ভাঙিব নাহে, কোনেও কেয়াৰো নকৰে। নিজৰ খং নিজে ভাঙি নিজকে সান্তনা দিবলগীয়া হয়। অতিৰিক্ত আঘাত পালে মানুহ কেৱল হাঁহিব নহয়, কান্দিবও পাহৰি যায়। সহজ সৰল জীৱনত দুখ থাকিলেও যি আনন্দ অনুভূতি থাকে, সেয়া বেকা পথত চলা জীৱনত কেতিয়াও নাথাকে। জীৱনৰ সকলোতকৈ ডাঙৰ জয় হ'ল এনেকুৱা কিবা এটা কৰি দেখুওৱা, যি সকলোৱে এসময়ত ভাবিছিল তুমি একো কৰিব নোৱাৰা। দুখৰ সময়বোৰ বহুত দীঘলীয়া হয়, আৰু সুখৰ সময়বোৰ হঠাতে গুচি যায়। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা চুপ থাকিও নিজৰ গুৰুত্ববিলাক বুজাই দিব পাৰি। অতিৰিক্ত কাকো বিশ্বাস নকৰিবা, অতিৰিক্ত কাকো ভাল নাপাবা, অতিৰিক্ত কাৰো পৰা আশা নকৰিবা, কাৰণ এই অতিৰিক্ত শব্দটিয়ে তোমাক অতিৰিক্ত কষ্ট দিয়ে। নিজৰ অৱস্থান লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ এই পৃথিৱী পৰিৱৰ্তনশীল। মনত ৰাখিবা, ৰজাইও মাটিত ভৰি ৰাখিবলগীয়া হয়। কাৰোবাক ভাল পোৱাৰ আগত বহু বছৰ অকলে থাকিব পাৰি, কিন্তু কাৰোবাক ভাল লগাৰ পাছত এনেকুৱা লাগে তাৰ অবিহনে গোটেই জীৱনটোৱেই যেন অসহায়। ভাল মানুহ আৰু ভাল সময় তোমাৰ কাষত সুখ দিব। বেয়া মানুহ আৰু বেয়া সময় তোমাক সদায় শিক্ষা দি যাব। তুমি কিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখি বুজা যায়। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখি বুজা যায়। তুমি কিমান সুখী সেইটো তোমাৰ হাঁহি দেখি নহয়, তোমাৰ নীৰৱতা দেখি বুজা যায়। তুমি কিমান ভাল পোৱা এইটো উপহাৰ দেখি নহয়, তেওঁৰ প্ৰতি তোমাৰ আচৰণ দেখি বুজা যায়। আমাৰ জীৱনলৈ ভাল বেয়া বহু মানুহ আহে। প্ৰতিজন মানুহে এটা পাঠ পঢ়াই যায়। এই পাঠেই আমাৰ জীৱন সলনি কৰি পেলায়। কেতিয়াও নুসুধিবা মই তোমাক কিমান ভাল পাওঁ, মাথো জানিবা তুমি যিমান অনুভৱ কৰিব পাৰিছা তাতোকৈ বহু বেছি মই তোমাক ভাল পাওঁ। আৰু যিটো অনুভৱ কৰিব নোৱাৰিবা, জীৱনসংগী ধুনীয়া নহয়, সঁচা অন্তৰৰ হ'ব লাগে, যাক মই মোৰ চকু মুদি বিশ্বাস কৰিব পৰা হওঁ। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু সেই ভাল পোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো দিব লাগে। যিজনে আপোনাক হাজাৰ হাজাৰ ব্যস্ততাৰ মাজতো পাহৰি নাযায়, সেইজনেই আপোনাৰ আচল আপোন। প্ৰেম ভাল পোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা ভাল পোৱা জীৱনত এবাৰেই হয়, যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি। আপোনাক অৱহেলা কৰাজন কোনো দিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ। তোমাৰ এটা উত্তৰৰ অপেক্ষাত যদি কোনোবা ৰৈ আছে, তেতিয়াহ'লে তুমি বিশ্বাস কৰা তুমি বহু ভাগ্যৱান। কিছুমান কথাই মনত ইমানেই আঘাত দিয়ে যে যিমানেই পাহৰিবলৈ চেষ্টা কৰা, সিমানেই মনলৈ বাৰে বাৰে মনটোক কষ্ট দিয়ে। যিবোৰ মানুহৰ খং বেছি, তেনেকুৱা মানুহৰ হৃদয়খন বহুত কোমল আৰু মৰমীয়া। হঠাৎ খং উঠিলে কিবা কিবি ক'লেও মনৰ পৰা নকয়, খং কমিলে সকলো পাহৰি যায়। যোৱাকালি আপোনাক কোনে আঘাত কৰিলে সেয়া আপুনি পাহৰি যাওক। আজি আপোনাৰ যত্ন কোনে লৈছে সেয়া মনত ৰাখক। আজি আপুনি কাৰ বাবে হাঁহিব পাৰিছে সেয়া মনত ৰাখক। সাগৰৰ তীৰত গৈ সাগৰৰ গভীৰতা জুখিব নোৱাৰি, সেইদৰে জীৱনত সংগ্ৰাম নকৰাকৈ সফলতা লাভ কৰিব নোৱাৰি। সময় কোনেও দেখা নাপায়, সঁচা কথা, কিন্তু সময় বহুত কিবা কিবি দেখুৱাই থৈ যায়। কওঁতে সন্মুখত সকলোৱে আপোন বুলি কয়, কিন্তু সময়ে দেখুৱাই দিয়ে কোন কাৰ কিমান আপোন।